বন্ধ কৰক উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিব লাগিবই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিব লাগিবই আমাৰ দাবী বিজেপি চৰকাৰ হায় একেলগে ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিয়ে আজি আমি দলগাঁও ৰাজচক্ৰ কাৰ্যালয়ত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ অসম চৰকাৰৰ যি হিটলাৰী শাসনৰ নিচিনা হিটলাৰী শাসনৰ দৰে যি এক অমানৱীয়ভাৱে অসমৰ ভিতৰত যি হিটলাৰৰ নিচিনা এক বুলডোজাৰ চলাই যি উচ্ছেদ কাৰ্য চলাই আছে, এইটো এক অসমত এক সংখ্যালঘু জনসাধাৰণৰ ওপৰত টাৰ্গেট কৰি এই উচ্ছেদ কাৰ্য চলাই আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অসমৰ ভিতৰত এক সংখ্যালঘু অঞ্চলত এক সংখ্যালঘু উদ্যোগিত অঞ্চলত অকল সংখ্যালঘু জনসাধাৰণক টাৰ্গেট কৰি যি উচ্ছেদ কাৰ্য চলাই আছে, সেই উচ্ছেদৰ বিৰুদ্ধে আমি আগৰ পৰাই কৰি আহিছোঁ, বৰ্তমানো কৰি আছোঁ, আগন্তুক দিনত কৰি যাম। কাৰণ যদি উচ্ছেদ হোৱাৰ আগত পুনৰ সংস্থাপন নিদিয়ে আমি এই কাৰ্যসূচী আমি চলাই যাম, অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি চলাই যাম আৰু এক গণতান্ত্ৰিকভাৱে এই কাৰ্যসূচী আমি চলাই যাম। আৰু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিব লাগে। অসম চৰকাৰক আহ্বান জনাইছোঁ যে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিব লাগে। যদি পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কাৰ্য বন্ধ নকৰে, তেনেহ'লে আমি নেমচুৱে উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাই এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম অসমৰ ভিতৰত। আৰু অসমৰ ভিতৰত যি ধাৰাবাহিকভাৱে অসমৰ সংখ্যালঘু জনসাধাৰণক অসম চৰকাৰে টাৰ্গেট কৰি উচ্ছেদ কাৰ্য চলাই আছে, সেই উচ্ছেদ কাৰ্যসূচী বন্ধ কৰিব লাগে, অন্যথা আমি আন্দোলন চলাই যাম। আৰু এইবোৰ মানুহ কি সংখ্যালঘু জনসাধাৰণ কাৰণ কি এইবোৰ ভাৰতীয় নাগৰিক নহয় নেকি? সেইবোৰ কি মাটি ফাটি ওলাইছে নেকি? এইবোৰ কি গছ পাতি ওলাইছে নেকি? অসমৰ নাগৰিক, সিহঁতে ভাৰতীয় নাগৰিক, সিহঁতৰ মৌলিক অধিকাৰ আছে, ভাৰতীয় অধিকাৰ আছে, ভাৰতত যি অধিকাৰ আছে অধিকাৰ মতে কাম অসম চৰকাৰে সংস্থাপন দিব লাগে। আৰু অসমৰ ভিতৰত সংখ্যালঘু জনসাধাৰণক বসবাস কৰি আছে, সংখ্যালঘু জনসাধাৰণক স্থান দিব লাগে। আৰু সংখ্যালঘু জনসাধাৰণ অকল সংখ্যালঘু জনসাধাৰণে নহয়, যিকোনো জনগোষ্ঠী, ভাৰতবৰ্ষ হ'ল এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ আছে, সমান অধিকাৰ দিব লাগে। আৰু সংখ্যালঘু অকল সংখ্যালঘুৱে নহয়, যিবোৰ কৰ্তব্যৰ দায়িত্ব আছে মানুহৰ, সংখ্যালঘু জনসাধাৰণৰ যিবোৰ কৰ্তব্যৰ দায়িত্ব আছে যে অন্ন বস্ত্ৰ বাসস্থান এইবোৰ দিব লাগে অসম চৰকাৰে। আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, যি হিটলাৰী শাসন চলাই আছে, অনুৰোধ জনাইছোঁ আজি দৰং জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। স্মাৰক পত্ৰৰ জৰিয়তে যাতে অসম চৰকাৰে আমাৰ সংখ্যালঘু জনসাধাৰণক উচ্ছেদ কৰাৰ আগত সংস্থাপন দিয়ে, যিবোৰ উচ্ছেদ কাৰ্য চলাইছে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপন দিবলৈ দাবী জনাইছোঁ। আমি দৰং জিলা সমিতিৰ উদ্যোগত আজি দলগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ত আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট আমি অব্যাহত ৰাখিছোঁ। বৰ্তমান যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যি মুছলমান জাতিটোক কি কৰি লৈছে, টাৰ্গেট কৰি লৈ একপক্ষীয়ভাৱে যি উচ্ছেদ অভিযান চলাই আছে, ইয়াৰ আগৰ পৰা আমি নেমচুৱে বিৰোধিতা কৰিছোঁ, বৰ্তমানো আমি বিৰোধিতা কৰিম। কাৰণ চৰকাৰী মাটি যদি কোনোবাই দখল কৰিছে, চৰকাৰীভাৱে যদি তেওঁলোকে মাটি দখল কৰিছে, তেতিয়াহ'লে তেওঁলোকক উচ্ছেদ কৰক। কিন্তু ইয়াৰ আগতে সেই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব। কাৰণ সেই মানুহখিনি যাতে পুনৰ সংস্থাপন দি যাতে তেওঁলোকে সেই উচ্ছেদ অভিযান এইটো যাতে তেওঁলোকে চলাই যায়। কাৰণ পুনৰ সংস্থাপন নিদিয়াকৈ যি দেখা গৈছে বৰ্তমান, আৰু এটা জাতিকে হিমন্ত বিশ্ব শৰ্মাৰ এটা জাতিকে টাৰ্গেট কৰি লৈছে। গতিকে এইটো আমি কোনোপধ্যে মানি নলাম। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৱে আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, যদি এই যি টাৰ্গেট কৰি যি মুছলমানসকলক কেৱল অমানৱীয় উচ্ছেদ যি অভিযান তেওঁলোকে অব্যাহত ৰাখিছে, যদি বন্ধ নকৰে, তেতিয়া আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু কিন্তু ছাত্ৰ সন্থাই কিন্তু আমি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াতকৈ আমি ডাঙৰ গণতান্ত্ৰিক আন্দোলন আমি অসমত গঢ়ি তুলিম। কাৰণ আমি কোনো পৰ্যায়ত আমি মানি নলওঁ, এটা জাতিকে টাৰ্গেট কৰি দিয়া নহ'ব। মুছলমান জাতিটোক টাৰ্গেট কৰি লৈছে এক সাম্প্ৰদায়িক চৰকাৰ হ'ল বিজেপি চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু তেওঁৰে একপক্ষীয় নীতি আমাৰ অসমত নচলিব। মুছলমানৰ ওপৰত অত্যাচাৰ আমি হ'বলৈ নিদিওঁ। আমি ইয়াতকৈ যদি আমাৰ দাবীসমূহ যদি চৰকাৰে যদি মানি নলয়, ইয়াতকৈ আমি ডাঙৰ আৰু ভয়ংকৰ আমি আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।